হেল্ল' বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটা আপোনাক সকলোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো মই সকলোৰে জনপ্ৰিয় অনলাইন শ্বপিং এপ এমাজনৰ বিষয়ে কিছু তথ্য দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ বিষয়ে যিসকলে জানে সেইসকললৈ মই ভিডিঅ'টো বনা নাই, যিসকলে নাজানে সেইসকললৈহে মই এই ভিডিঅ'টো বনাইছোঁ। প্ৰথম তথ্যটো হ'ল এই যে এমাজন এপৰ দ্বাৰা আপোনালোকে ঘৰৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী বা তেনেধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী আৰু আপোনালোকৰ নিজৰ প্ৰয়োজনীয় কাপোৰ কানি আদিসমূহ ইয়াতে এমাজন এপৰ দ্বাৰা অৰ্ডাৰ দিব পাৰে। আৰু এটা কথা জানি আচৰিত হ'ব এই যে এমাজন এপটো প্ৰথমবাৰৰ বাবে উপলব্ধ হৈছিল কিতাপ বিক্ৰীৰ বাবে, মানে তাত প্ৰথম কিতাপ পত্ৰসমূহ বিক্ৰী কৰা হৈছিল। আৰু 2 নম্বৰ তথ্যটো হ'ল এই যে প্ৰথমতে আপোনালোকে মনত এটা নিশ্চয় উদয় হ'বই যে প্ৰশ্ন যে এমাজন কোম্পানীটো কেতিয়া স্থাপন হৈছিল। গতিকে কৈ দিওঁ যে এমাজন কোম্পানীটো স্থাপন হৈছিল 1994 চনৰ 5 জুলাই তাৰিখে, আৰু তেতিয়াৰ পৰা আহি এই 2020 মানে 2020 মানে ইফালে 20 আৰু ইফালে 6 মানে 26 বছৰ অতিক্ৰম কৰিলে। আৰু এমাজন কোম্পানীৰ যি মালিক আছে জেফ বেজছ, তেওঁ এই এমাজন কোম্পানীৰ নিজৰ ঘৰৰ এটা সৰু গেৰেজৰ পৰাই এই কোম্পানীটো আৰম্ভ কৰিছিল। আৰু এই এমাজন কোম্পানীৰ যি চেণ্টাৰ আছে সেই চেণ্টাৰ এটা শ্বিফ্টতে 20 কিলোমিটাৰৰ এটা দূৰত্ব থাকে, মানে সেই 20 কিলোমিটাৰৰ ভিতৰত এটা শ্বিফ্ট। তো ভাবক এমাজন কোম্পানীটো কিমান ডাঙৰ হ'ব পাৰে। আৰু 3 নম্বৰ তথ্যটো হ'ল এই যে এমাজনৰ যিটো লগো দেখিছে এইটো জেটৰ পৰা যে এডাল এৰো আছে, গতিকে এই মানে লগোটো দেখি আপোনালোকৰ গমেই পাইছে চাগে যে এইটোৰ পৰা মানে তাৰ মিনিংটোৱে হ'ল যে A to Z, মানে এৰ পৰা জেড যি ধৰণৰ সকলো ধৰণৰ আপোনালোকৰ প্ৰয়োজনীয় কাম ইয়াতে উপলব্ধ হ'ব, বা ইয়াতে আপোনালোকে নিজৰ মনেদি মানে চাই চিতি মানে অৰ্ডাৰ দিব পাৰে। সেইটো এটা লগটোৰ এটা মিনিং। আৰু 4 নম্বৰ তথ্যটো হ'ল এই যে এমাজন এই শ্বপিংটো বা এমাজন কোম্পানীটো যেতিয়া অনলাইন প্লেটফৰ্মত আহিছিল, অনলাইন প্লেটফৰ্মত অহাৰ লগে লগে সিহঁতে এটা ছিষ্টেম বনাই দিছিল যে সেই ছিষ্টেমটো মানে হ'ল যদি কোনোবাই এমাজন এই কোম্পানীটো যদি কোনোবাই কিবা বুক অৰ্ডাৰ দিছিল, মানে সেই সময়তো বুকে অৰ্ডাৰ দিয়া ছিষ্টেম আছিল। গতিকে বুক যদি অৰ্ডাৰ দিছিল, সেই বুক অৰ্ডাৰ দিয়াৰ লগে লগে সিহঁতৰ এমাজনৰ কোম্পানীৰ যি ষ্টাফ আছে সেই ষ্টাফত এটা মানে বেল বজাৰ ছিষ্টেম, মানে বেল বজাৰ এটা ছিষ্টেম বনাই দিছিল। আৰু সেই বেল বজাৰ লগে লগে সিহঁতৰ এমাজন কোম্পানীৰ যি ষ্টাফ আছে সিহঁতে সেই অৰ্ডাৰ দিয়া বুকৰ কামত লাগি গৈছিল। আৰু যেনেকৈ এমাজন কোম্পানীটো ডাঙৰ হৈ গৈ থাকিল, আৰু তেনেকৈ ইয়াৰ বেল বজাৰ ছিষ্টেমটো ডাঙৰ হৈ গ'ল, আৰু তাৰ পৰিস্থিতি কিছুমান সিহঁতৰ কোম্পানীৰ মাজত মানে বিশৃংখলৰ সৃষ্টি হ'ল। আৰু সেই বিশৃংখল সৃষ্টি হোৱাৰ ফলতে সিহঁতে এই বেল বজাৰ ছিষ্টেমটো পিছত বন্ধ কৰি দিলে, আৰু এনেকৈ পিছত বেল বজাৰ ছিষ্টেমটো বন্ধ হৈ গ'ল। আৰু 5মটো গুৰুত্বপূৰ্ণ তথ্য হ'ল যে এমাজন কোম্পানীৰ যি মালিক জেফ বেজছ, তেওঁ এমাজন কোম্পানীৰ প্ৰথমটোৰ নাম কাডাব্ৰা, যিটো আব্ৰাকাডাব্ৰা নামেৰে জনা গৈছিল। আৰু এই নামটো সকলোৰে মানুহৰ মাজত পৰিচিত নাছিল, আৰু এই নামটো বহুতৰ ভাল লগা নাছিল। আৰু তাৰপিছত তেওঁলোকে এই নামটো চেঞ্জ কৰি Amazon.com নামটো দিলে, আৰু তেতিয়াৰ পৰা এই Amazon.com নামটো পৰিচিত হৈ গ'ল। আৰু তেতিয়াৰ পৰা যেনেকৈ Amazon.com নাম থাকি গ'ল তেনেকৈ থাকি গ'ল। গতিকে এইখিনি আছিল এমাজনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা আপোনালোকৰ উপকৃত হয় বুলি ভাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।